আজি আমাৰ গড়েশ্বৰ আঞ্চলিকৰ আণ্ডাৰত গুৰুমু আমাৰ বাথৌ থানচালি পবিত্ৰ বাথৌ থানচালিত আমি আৰজত সকলো অংশগ্ৰহণ কৰিছোঁ আৰু এই আৰজত আমাৰ গড়েশ্বৰ প্ৰাৰ্থী বিপুল বসুমতাৰী ডাঙৰীয়াও অংশগ্ৰহণ কৰিছে। আমাৰ বাথৌ ধৰ্মটো সবচে পুৰণি ধৰ্ম আৰু বাথৌ ধৰ্ম আমি সকলো ক'ব নোৱাৰা সময়ৰ পৰাই পালন কৰি আহিছোঁ আৰু বাথৌ সিজৌ গুডি যেটো বাথৌ বুলি কয় সিজৌ আমাৰ গছ আছে ইয়াৰ গুডিত থাকি বা ইয়াৰ ওচৰত থাকি আমি প্ৰাৰ্থনা কৰিলে সবৰ মনৰ কামনাবিলাক পূৰণ হয় বা আমি শান্তিৰে আগুৱাই যাব পাৰোঁ। এই কথাবিলাক আমি বিলিভ কৰোঁ আৰু সেই হিচাপে আজি আহিছোঁ। সুন্দৰ এটা পৰিৱেশত আমি বাথৌ আৰজত অংশগ্ৰহণ কৰিছোঁ। মই আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি আহি থকা নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে হয়, ফ্ৰী এণ্ড ফেয়াৰ হয়, সকলো ইয়াত ভালকৈ অংশগ্ৰহণ কৰিব পাৰে আৰু ৰাইজেও ভালকৈ ভোট দিব পাৰে আৰু সকলোৱে নিজৰ নিজৰ যিবিলাক প্ৰাৰ্থী থিয় কৰাইছে সকলো বাছনি হোৱাটো বিচাৰিছে, কিন্তু শৃংখলাবদ্ধভাৱে যাতে এই গণতান্ত্ৰিক এক্সাৰচাইজটো ভালকৈ হৈ যায় ইয়াৰ কাৰণে আফা বৰাই বাথৌৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। এইটো হ'ব নালাগে, সৰু সুৰা ঘটনা হৈছে কিন্তু এইটো হ'ব নালাগে। আমি চবে অনুৰোধ কৰিছোঁ গণতান্ত্ৰিক এটা এক্সাৰচাইজ এইটো লৈ পেলাই কোনো অগণতান্ত্ৰিক বা হিংসাৰ আশ্ৰয় ল'ব নালাগে, এইটো ভাল কথা নহয়। গতিকে আজি এইকাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ বিভিন্ন মন্দিৰত কৰাৰ লগতে আজি বাথৌ গুডিত আহিছোঁ যিটো আমাৰ নিজৰ এটা পবিত্ৰ এটা ধৰ্ম। তো মই বিশ্বাস কৰিছোঁ যে আহি থকা 6-10 দিনত যিটো ইলেকশ্যন হ'ব তাত কোনো ধৰণৰ হিংসা বা অপ্ৰীতিকৰ ঘটনা নহয়। ভাল এটা আসন আমি পাম আৰু আজিলৈকেতো প্ৰায় 25-ৰ পৰা 30টাত আমি লিড কৰি আছোঁ। গতিকে আহি থকা দিনত কি হয় চাই ল'ম, কিন্তু ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছে সেইটো নিশ্চিন্ত, এইটো মই ক'ব পাৰিম। চব এইবিলাক ৰাজনীতিত বোকা চিটোৱা কথাটো থাকে, কিন্তু মই আজি ইয়াতে আমাৰ মন্দিৰত আছোঁ বা আমাৰ থানচালিত আছোঁ যে মই ৰাজনীতিত আহিছোঁ সমাজ সেৱা কৰিবলৈ। গতিকে কোনো এটা বেয়া চিন্তা লৈ বেয়া এটা মনোভাৱ লৈ ৰাজনীতিত অহা নাই। ৰাজনীতিটো মোৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য নাছিল, তথাপিতো এটা পৰিৱেশত মই ৰাজনীতিত আহিছোঁ আৰু সেই পৰিৱেশটো হৈছে বড়োলেণ্ড অঞ্চলটো আগুৱাই লৈ যাব লাগে, শান্তি প্ৰতিষ্ঠা কৰিব লাগে, সমন্বয় কৰিব লাগে আৰু সকলো জাতি জনগোষ্ঠী মিলি 35 লাখ জনগণক আগুৱাই লৈ যাব লাগে, সেই চিন্তা লৈ আহিছোঁ। গতিকে কৰাপশ্যন কৰাটো মোৰ এজেণ্ডা নহয়, হিংসা কৰাটো মোৰ এজেণ্ডা নহয়, জাতি সমাজ ধৰ্ম ভেদাভেদ কৰাটো মোৰ এজেণ্ডা নহয়। এই তাৰিখত চাবলৈ গ'লে মই দেখা পাইছোঁ 8,000 পৰা 12,000ত ব্যৱধানত জয় হ'ব। আজিৰ সময়ত আমি নিজৰ ভৰিটো মাটিৰ পৰা ওপৰত লৈ যাব নালাগে, মাটিত থাকিয়ে কৰিব লাগিব। গতিকে আজি আমাৰ মা বুলি কোৱাৰ লগে আমাৰ যি মাতৃসকল, আমাৰ বাইদেউ ভনীসকল, মহিলাসকলৰ সুৰক্ষা আৰু উন্নয়ন, মাটি বুলি কোৱাৰ লগে লগে আমাৰ ভূখণ্ডটো ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু সকলোকে ভূমিৰ অধিকাৰ দিব লাগিব। ইমান বছৰে দিয়া নাই, আমি এতিয়া ভূমিৰ অধিকাৰ দিয়া আৰম্ভ কৰিছোঁ চব জাতি জনগোষ্ঠীকে। আৰু ইয়াৰ পিছত মই জাতি বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীটো জাতিটো আমি বচাই ৰাখিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা কৰিব লাগিব। ইয়াৰ পিছত শিক্ষাটো সমাজৰ মেৰুদণ্ড, এটা দেশৰ মেৰুদণ্ড, গতিকে শিক্ষাটো আগুৱাই নিব লাগিব। শান্তি, বড়োলেণ্ডত অশান্তিৰ কাৰণে ইমান বছৰে আমি যিবিলাক কাম কৰিবলৈ চেষ্টা কৰিছোঁ কৰিব পৰা নাছিলোঁ, আজি 5টা বছৰ শান্তি অহাৰ লগে লগে ইমান সুন্দৰ এটা পৰিৱেশ হৈ গ'ল, আমি সকলো নিজৰ চিন্তা নিজৰ বিবেচনা নিজৰ কামবিলাক কৰিব পাৰিছোঁ। গতিকে আজিৰ সময়ত আমাৰ যিটো শান্তি এইটো চিৰ যুগমীয়া কৰাৰ কাৰণে UPPL দলে কাম কৰিব। এইকাৰণে আমাৰ এইবাৰৰ যিটো থিম, এইবাৰৰ যিটো আমাৰ এজেণ্ডা, এইবাৰৰ যিটো আমাৰ মটো, সেইটো আমি ৰাখিছোঁ মাটি জাতি শান্তি আৰু শিক্ষা আৰু শান্তি।